ৰাতিৰ আন্ধাৰ গুমগুমীয়া ৰাতিৰ আন্ধাৰ গুমগুমীয়া সুৰ মাতাল আজি চাওক যোৰহাটৰ এটা নাইট ভিউ এতিয়া বাজিছে এটা বাজিছে ৰ'ব দেই এতিয়া বাজিছে 9টা আজি পুৰা অসম বন্ধ চকা বন্ধ নে কিবা এটা আছিলে মজা এটা ভিউ আপোনালোকক দেখাইছোঁ অলপ চাওক কি মজা এটা আন্ধাৰ মাজত এটা যোৰহাটৰ পৰিৱেশ সঞ্জীৱনী হস্পিটেলৰ মুখৰ আগত এটা বিশেষ কাৰণৰ কাৰণে মই ৰখিবলগীয়া হ'ল আজি বুম বুম ভুলে ই মজাকে একদম লাইটিং দিছে শিৱৰ হেৰিটো চব মজা লাগিছে দেই বুম বুম ভুলে কি বুম বুম ভুলে চব গিলাচ ফিটিং বাহিৰৰ পৰা চোলা কাপোৰ ওলাই আছে কিন্তু বন্ধ বাহিৰৰ পৰা চোলা কাপোৰ ওলাই আছে কাৰোবাক লাগে যদি ৰাতি চাইজ হৈ যাব পাৰে বাহিৰৰ পৰা আৰু দিনত আহি লৈ ল'ব পাৰিব দেই এইটো সুবিধা আছে কি মজা অলপ টাইম ৰৈ আহি পাইছোঁহি বৰুৱা চাৰিআলি ৰাতি পৰিৱেশ চাওক দিনত কিমান ভিৰ এয়া চুপাৰ গুৱাহাটীৰ কাৰণে সেইফালে ৰৈ আছে চুপাৰ লাইন লৈ আছে গুৱাহাটীৰ কাৰণে বৰুৱা চাৰিআলি চক দিনত কিমান দে ডেঞ্জাৰ এতিয়া মজা এটা পৰিৱেশ চাওক আপোনালোকে গুৱাহাটী যায় এখন দিনত কিমান বিজি কিন্তু ৰাতি 10টা হৈ যোৱাৰ লগে লগে কেনেকুৱা এটা পৰিৱেশ ভিন্ন জনভিন্ন হুলস্থুল নাই এইফালে অলপ আগলৈ গ'লে পাব JB কলেজ এতিয়া নাযাওঁ চাৰিআলিৰ পৰা সমাপ্ত এনেই আপোনালোকক গীতিপ এটা দেখালোঁ যোৰহাটৰ ৰাতি কেনেকুৱা হয় আপোনালোকে যোৰহাটৰ ৰাতিটো দেখিলে ময়ো দেখিলোঁ তো তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ তেনেহ'লে বাই বাই